পুৰা আপোনাৰ ঘৰটো ক'ত আছিলে? ঘৰ মোৰ এই ফৰেষ্ট তিনিআলি যে। ফৰেষ্ট তিনিআলি ন? অঁ আপোনাৰ ল'ৰা ছোৱালী আছে নাই? ছোৱালী এজনী। ছোৱালী এজনী? অঁ ল'ৰা নাই? ল'ৰা নাই। অকল এতিয়া বুঢ়া আৰু বুঢ়ীহে। এনেই ঘৰ সংসাৰ কেনেকৈ চলি আছে? মই অকল এই বেপাৰৰ ওপৰত চলি আছোঁ। এইবিলাক গৰু গাই হাঁহ কুকুৰা এইখিনি লালন পালন কৰে, সেইখিনি বুঢ়ীয়ে বেছি খৰচ, বুঢ়ীৰ ফালৰ পৰা বুঢ়ীয়ে উলিয়াই থাকে। বুঢ়ী ওলাই আপুনি ওলাই আৰু ন? হয় হয়, ঠিকে আছে। এতিয়া কুকুৰা আছে আপোনাৰ 20-25টা। এতিয়া বুঢ়ী হাজিৰাটো বুঢ়ীয়ে উলিয়াবই। আপোনাৰতো আপুনি উলিয়াই লয়। এতিয়া ধৰি লওক গৰু আছে, গৰু এতিয়া 3টা বেচিলোৱে। হয় হয়। দমৰা বেচিলোঁ, এটা গাই বেচিলোঁ 2টা। হয়। সেইবিলাক বেচিলোৱে। ছাগলী এতিয়া কালি পৰহি এটা ছাগলী বেচিছোঁ 60 টকা। হয় হয়। আৰু বুঢ়ী পইচা এইবোৰ বুঢ়ীয়ে উলিয়াই আছে। আপুনি নহ'লে চকুৰে দেখি নাপায় নেকি? মই নাপাওঁ। একেবাৰে দেখি নাপায়নে? মই অকল এই লাখুটিডালৰ ওপৰতে টাউনত ঘূৰি থাকোঁ। এনে অসুবিধা হয়নে নহয় আপোনাৰ? মোৰ ক'ৰবাত অসুবিধা হ'ল, হয় মই 1 টকা ৰৈ দিম। হয়। ৰৈ দিলে তেতিয়া কোনোবা এজন মানুহে সুধিব মোক, হয় এতিয়া আপোনাৰ কিবা অসুবিধা হ'ল, তেতিয়া দেখুৱাই দিব। বা নহ'লে পুলিচে যদি পায় পুলিচে লৈ আহিব। ইয়াত যিমান উপাৰ্জন হয় ইয়াৰ পৰা ঘৰখন ভালদৰে চলি আছেনে? ঘৰ ধুনীয়াকৈ চলি আছে। কেতিয়াবাতো হয়তো অসুবিধা হৈছে? তাতে অসুবিধা হ'লেও মানে এইটো পেঞ্চনৰ পইচাটো কেতিয়াবা পাওঁ নহয়। এনেই কিমান পায় পেঞ্চনৰ পইচা? পেঞ্চনৰ পইচাটো মোৰ নিৰ্ধাৰিত নাই। আৰু ৰেগুলাৰ হয়নে নহয় পইচাটো? ৰেগুলাৰকৈ আহি থাকেনে? ৰেগুলাৰ নাহে। ৰেগুলাৰ নাহে? নাহে ন? কেতিয়াবা আহে, কেতিয়াবা নাহে। হয়। এতিয়া এই আহিছিলে বুলি গম পালোঁ। হয়। তেতিয়া মই জিলা পৰিষদত চেক কৰিছিলোঁ। তাৰপৰা মোক ক'লে যে আপোনাৰ 900 টকা সোমাইছে। কালি আকৌ এই শাখা তাত গ'লোঁ, শাখাই ক'লে যে আপোনাৰ পইচাই সোমোৱা নাই। এতিয়া ৰৈ দিলোঁ, আজি মই নাহিলোঁ আৰু নোসোমালোঁ। একেবাৰে বোলো বিহুৰ সময়তে খুলিম আৰু এতিয়া নোখোলোঁ আৰু। তাৰপৰা মোৰ বিকলাংগ পাছবুক যে, আৰু মানে মোৰ কথা হয় কি, কেতিয়াবা 10,000 বছৰেকৰ মূৰত 10,000ও সোমায়। হয় হয়, বছৰেকৰ মূৰত। তাৰপৰা 5,000ও সোমায়। তাৰপিছত আপোনাৰ 900ও সোমায়, 2,000ও সোমায়, 1,000ও সোমায়, তাৰমানে কোনো নিৰ্ধাৰিত নাই। নিৰ্ধাৰিত নাই ন? কিন্তু অহাটো আহি থাকে, 2 মাহ 3 মাহৰ মূৰে মূৰে অহাটো আহি থাকে। তাৰপৰা এতিয়া আপুনি খোৱা বোৱা কৰিলেনে? খোৱা নাই, মই এইখিনি বেছি যেতিয়া গাড়ীলৈ যাম আৰু গাড়ীৰ ওচৰতে হোটেল আছে নহয়, তাত বহি বাৰু খাম আৰু গাড়ীত উঠিম আৰু ঘৰলৈ যাম। হোটেলত লৈ গৈ আপোনাৰ পৰঠা খোৱাম হ'ব নাই? খাবনে? ইয়াত নাখাওঁ এতিয়া। ইয়াত নাখাওঁ এতিয়া, তাতে খাম আৰু একেটা দামেই হ'ব দে। নাই, পইচাটো মই দি দিম, আপুনি তাকেতো মোৰ হাতত দি দিয়ক, মই তাতে খাম আৰু। আপুনি নিজে খাই ল'ব ন? ঠিকে আছে। নহ'লে আপোনাৰ জাৰকেইটা আমি ৰাখি লওঁ, আমি লৈ লওঁ হ'ব নাই? এতিয়া কেৰৰটো 25 টকা আৰু বাঁহৰ এইটো 15 টকা। 15 টকা ন? কিমান হ'ল? এতিয়া আপোনাৰ হেৰি হ'ল 40 টকা। 20 টকা, 30 টকা, 40 টকা হ'ল হয় নাই? 40 টকা হ'ল হয় নাই? আপোনাৰ 100 টকা এটা দিছোঁ, লওক। আপোনাৰ এই 40 টকাৰ তাইত 100 টকা এটা দিছোঁ, হ'বনে? 100 টকা এটা হ'ব। আকৌ গিফ্ট হিচাপে আকৌ আমি জাৰটো আপোনাক ঘূৰাই দিছোঁ। ঠিক আছে। চ' গাইজ, আই হোপ এভৰিবডি ইজ ফাইন। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইটোৱে মেছেজ দিব বিচাৰোঁ যে আমাৰ সমাজত এওঁলোকৰ লেখীয়া বহুতো শাৰীৰিকভাৱে সক্ষম মানুহ আছে। এইসকল মানুহে শাৰীৰিকভাৱে সক্ষম যদিও সিহঁতে জীৱনত হাৰ মানি যোৱা নাই। সিহঁতে নিজৰ কৰ্ম কৰি গৈ আছে আৰু সিহঁতে নিজৰ লগতে পৰিয়ালকো পোহপাল দি আছে। চ' এইসকল মানুহক আমি যিমান পাৰোঁ ইমান সহায় কৰিব লাগে। এইসকল মানুহক মই সহায় কৰিম বুলি ওলাই আহিছোঁ, আপোনালোকেও ওলাই আহক। যিহেতু মোৰ চেনেলটো নতুন হয়, ত' আপোনালোকৰ ছাপৰ্টৰ বিশেষ প্ৰয়োজন মোক। ত' আপোনালোকে মোক ছাপৰ্ট কৰিবলৈ মোৰ ভিডিঅ'বোৰ আপোনালোকে লাইক কৰি দিব, যিমান পাৰে ইমান মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোৰ বিষয়ে আপোনালোকে মোক কমেণ্ট কৰি জনাব।
আৰু লাষ্টত মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ' কেইটাৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে চ' গাইজ see you again next time